আছোঁ কাৰণ চবতে চাইছিলোঁ পানী নাজিব অকণমান বহুত দেৰিকৈ দিছে ৰ'বা দেই মই বিচনা চোতাখনকে পাৰি লৈছোঁ ৰ'বা নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভাল মই এতিয়া বিচনা পাৰি আছোঁ সিহঁতক মানে শুই উঠা দেৰি আজি সবিতিকে আজি স্কুলত নপঠিয়ালোঁ মানে গাটো অকণমান ঠিক নাই কালি উপপিকা বস্তু খাই লৈ বমি কৰিছে তাৰপিছত আজি তাতে ৰুটমা বেছি চোকাকৈ দিছে যে সেইটো কাৰণে পঠিওৱা নাই মই এতিয়া বিচনা পাৰি আছোঁ এখন বিচনা পাৰি আছোঁ আৰু এতিয়া আকৌ পাকঘৰলৈ যাবলগীয়া আছাগে বোলো কামকেইটাকে কৰি মেলি লওঁ তাৰপিছত পাকঘৰলৈ যাম মোবাইলটো মানে কি হৈছে জানো দেখিছে নাই ইমান এবাৰ বগা এবাৰ ক'লা তাৰপিছতে থকা ঢোকা দিচা কৰি আছে বাৰু আপোনালোকে দিনটো কিন্তু দেখাব পাৰোঁ আপোনালোকে চাই যাব অঁ ব্ৰেড গৰম কৰি আছোঁ এতিয়া পাকঘৰলৈ আহি ব্ৰেড গৰম কৰিবলৈ লৈছোঁ অঁ ইহঁতি মানে ইহঁতৰ মনবিলাক চেঞ্জ হৈ থাকে সময়তে ব্ৰেড গৰম কৰি খায় সময়তে ইভাগে খায় এতিয়া ব্ৰেড গৰম কৰি আছোঁ লগতে হৰলিক্সৰ কাৰণে পানী গৰম কৰি আছোঁ বাইদেউ এয়া ব্ৰেডৰ লগত খাম মানে ব্ৰেডটো কাটি কাটি খাবলৈ কাটা চামুচ এপাত লৈ মেলি লৈছে অঁ একো নহয় একো নহয় আৰু এতিয়া এয়া দাইলৰ কাৰণে যোগাৰ কৰি লৈছোঁ কোমোৰা যিহেতু এতিয়া গৰম বতৰ অকণমান ঠাণ্ডা চব্জি কিছুমান খাব পালে ভাল আৰু লগতে হৈছে এয়া ভাতকেৰেলা দেখিছে নাই দেওবাৰ বজাৰ কাৰণে ভাতকেৰেলা এয়া হালধীয়া পৰিলেই এতিয়া উপায়টো নাই পেলাই দিবতো নোৱাৰি সেইকাৰণে ভালদৰে বাচি মেলি ধুই পখালি ল'ম তাৰপিছতে ভাজিম আৰু এনেকুৱা কাম আহিছে দৰৱ খাব লাগিব দেই কলিজা এতিয়া ভাতকেইটা ৰেডি হ'ল দালি পাতিছোঁহে চাউল ডাঙৰ এতিয়া স্কুলৰ প্ৰজেক্ট এটা কৰি আছে যিহেতু ছামাৰ ভেকেশ্যন আছিলে ঢেৰ প্ৰজেক্ট দিছে মানে হোৱাগৈ নাই কাম বনকেইটা কৰিলে ইমান ভোক লাগিছে কাৰণ 5:30 উঠি লৈ যিহেতু এতিয়াতো ভোক লাগিবই ন সময়তে 11:30 বাজিলে আৰু ছোৱালী দুজনীকো মানে অথনিহে ৰাতিপুৱাই হৰলিক্সে ব্ৰেডে খোৱা এতিয়ালৈকে একো খোৱাই নাইকিয়া তাহাঁতকো দিওঁ খাবলৈ এয়া ভাত কেইটামান ঠিক কৰি লৈছোঁ নেমু জলকীয়া ভাতকেৰেলা ভাজি লগতে দালি আৰু ইয়াত তিয়ঁহ অকণমান কাটি মেলি লৈছোঁ আৰু আমাৰ সৰুবিধে নেমু এনেকৈ খাই সৰুকৈ কাটি মানে বাকলি খুটি খাই তাই ভাল লাগে সেইকাৰণে এনেকৈ লৈছোঁ আৰু মানুহজনে আৰু ভাইটিটো বাৰু কাম কৰি মেলি আছে বাৰু কাম কৰা মানে মানুহ পাবলৈ নায়েই যেনে তেনে আজি ষ্টেচন চাৰিআলিৰ পৰা ল'ৰা এজন পাই আনিলোগৈ আৰু যেতিয়া মানে মানুহ পাওঁ তেতিয়া মানে বতৰ বেয়া হৈ থাকে সেইটো কাৰণে বাৰু এতিয়া ভাতকেইটা খাই মেলি লওঁ ভাল আছিলে নিব হা এইবিলাকে সূতা চাইটা পুতি নহ'ব ঐ আমাৰ সেই গোজখিনি আছিলে নহয় আমাৰ দীঘল চিঘলে পকাব কেনেকৈ থাকিলে এইডোখৰতে এতিয়া তেওঁলোকৰ কাৰণে চৰ্বত অকণমান লাগি আছোঁ কাৰণ যদি যিহেতু প্ৰসৰ হৈছে সেইটো কাৰণে চৰ্বত অকণমান খাই মেলি যাওঁ তাকে বনাই আছোঁ আৰু লগতে মৰমত দেখিছোঁ ৰখি আছে মানে চৰ্বত খাবলৈ ৰখি আছোঁ আৰু মটৰ এতিয়া আকৌ দুপৰীয়া সাজৰ কাৰণে চাউল টেমুক চাউল পাতিছোঁ এয়া আগবেলাতে খোৱা বাচনকেইটা ধুবলৈ আহিছোঁ মানে সিটো কৰোঁতে সময় পোৱাগৈ নাই ধুবলৈ তাতে আকৌ গৰমো হৈছে তেওঁলোকক আকৌ চাহ দিয়া হৈছে লগতে আকৌ চৰ্বতো বনাই দিয়া হৈছে অকণমান দেখুৱাই মেলি দিবলগীয়া হৈছে মানুহজন আছে যিহেতু তথাপিও মানে কিছুমানকো মই সেইদিনা মা ঘৰৰ পৰা ৰঙা এইটো টেঙামা পুলি আনিছিলোঁ সেইবিলাকো পটককৈ কাটি দিলে দিগদাৰ হ'ব নাই সেইটো কাৰণে আৰু লগতেতো সেয়া দেখিলেই মধুৰি সেয়া লাগি থকা ডালো কাটিলে তাৰপিছতে জবা ফুলৰ আগো কাটিলে গোটেইখন কাটি মেলি শেষ কৰিলে এতিয়া এই পাছফালখন দেখিছে না প্ৰথমতে পাছফালখন চাফা কৰিছিলে দেই এয়া ধুনীয়াকৈ চব বহুত জংঘল হৈ আছিলে আৰু এতিয়া আকৌ সময় 1 বাজিলে সেই কাম কৰা ভাইটিটোলৈও মানে কি হ'ল এই ভাতকেইটা ৰেডি কৰিবলগীয়া হৈছে
তাৰপিছতে বোলো ভাতকেইটা ৰেডি কৰি লওঁ ভাতকেইটা ভাজিব বনালোঁৱেই লগতে ইয়াত ডিম দুটা বোলো অমলেট কৰি দিওঁ আৰু পাপৰ আছে তেনেকৈ কৰি মেলি দিওঁ সেয়া লৰালৰিকৈ আকৌ কৰিছোঁ আৰু এতিয়া দেখিছে নাই মৰমে মানে হেৰি কাম কৰিবলৈ মন ডিম ফিটি দিবলৈ ৰখি আছে এটা সিটো বস্তু যোগাৰ দি মেলি আছে আৰু এতিয়া সেয়া বোলো পটাপট বোলো ভাতকেইটা তাকে ৰেডি কৰি মেলি দিওঁ তাৰপিছত এয়া এতিয়া ভাতকেইটাই খাবলৈ দিওঁ মানুহজনে বাৰু নাখায়গৈ তেওঁ আৰু আগলা টাইমটোত সেয়া খোৱা বেছি সময় হোৱা নাই যেন এতিয়া একেবাৰে নাখায়গৈ আৰু এয়া দেখিছেনে দেউতা আহিছিলে দেউতাকে চাহ দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ তেওঁ মানে নোকোৱা নেমেলাকৈ আহিলে আৰু যিহেতু মানে মোৰ অকণমান মানুহটো মানে কামুৰিটো আছিলে তাৰপিছতে মাক কোৱা নাছিলোঁ আৰু সেই মায়ে মানে সিটো কৰে বুলি এই যিহেতু কিবাকিবি গোটাই মেলে বুলিয়ে মানে তেওঁ মোক নোকোৱাকৈ সেই দেউতাকে পঠিয়াই মেলি দিছে তাৰপিছতে দেউতা আহিলে দেউতাকে চাহ খাবলৈ দিছোঁ ৰুমতে দিছোঁ বাৰু বিশেষকৈ ৰুমটো অকণমান গৰম যিহেতু তেওঁ টিভি চাই খাই আছে আৰু লগতে কৈ দৈ আনিছিলোঁ তেওঁ যিহেতু ভাত নাখায়গৈ কাৰণ আহোঁতে তেওঁ ভাত খাই আহিছিল আৰু বিশেষকৈ তেওঁ এবাৰেই তেওঁ ভাত খায় বাৰু সেইকাৰণে এজনে দৈ টেকেলি এটাকে লৈ মেলি আহিলে তাৰপিছত তেওঁ সেই জলপান তেনেকৈ খাবলৈ দিলোঁ আৰু এয়া হৈছে আমাৰ দেউতা আজিলৈকে বাৰু আপোনালোকক দেখুৱাই নাই নেকি সেয়া আৰু তেওঁ এয়া লৈ আহিছিলে আম লগতে ঘৰৰে আম বাৰু আৰু লগতে নেমু আৰু এয়া ছোৱালীজনীয়ে লৈ আহিছিলে স্মাইলী বল দুটা ভাবিছোঁ এতিয়া এটা কামহে আছে এইডোখৰত জপনা এখন দিবলৈ আমাৰ আৰু জপনাখন ডাঙৰেই হ'ব দুভাগ কৰিব লাগিব এতিয়া মুকলি আগনি চালিছে আকৌ বৰষুণ দিয়াৰ পিছততো আকৌ ওলাবই ভাবিছোঁ বা বোলো দৰৱ আনিম আৰু দৰৱ দি থাকিম নাযাবা কাহ হৈছে গাখীৰ খালে কাহ হৈছে বলটো ক'ত পেলালা অথনি সেইটো দিলে কুকুৰে দিলে নিলে আৰু জেগা গুচি আহা নাই বল নাই হ'ব সেই গাড়ী আহিছে ব'লা এতিয়া ভিতৰলৈ বা এতিয়া যাওঁ এতিয়া ভিতৰলৈ এতিয়া হওক নহয় মহটো অকণমান কমিব সবিতি ভাত খাবলৈ উঠা আকৌ অকণ হা দেখিছে ভাত খাবলৈ এতিয়া নুঠে অতো এতিয়া ডাঙৰ দিয়ে ভাত খাই আছে ভাজি নলওঁ অকল দাইলৰ সৈতে খাইছে নেমু পিছ লৈ দেখিছে গৰমত কোনটো ভাত কেইটামান খোৱা উঠা আকৌ খাবা না ভাত নোখোৱা ভোক লগা নাই নি বাৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকেও ভাত পানী খাই মেলি ল'ব আমিও খাওঁগৈ মৰমো নিয়েহে শুই আছে আৰু তাইকো এতিয়া ফুচলাই মেলি অকণমান জগোৱাওঁগৈ সেয়া আজি মানে গৰমটো ইমান বেছি দেখিছে ন চেষ্টা গাখীৰ লৈছে তাৰপিছতে যদি আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়ালৈ আহিছোঁ